গুড মৰ্ণিং এভৰিৱান। আজি মই গুড়ৰ পৰা মালপোৱা পিঠা বনাম। তাৰে ৰেচিপিটো লৈ আহিছোঁ। এইদৰে মই এবাটি গুড় এটা চচত পানী অলপ দি উতলাই লৈছোঁ, লৰাই দিছোঁ যাতে তলত লাগি নাযায়। এইদৰে লৰাই দিছোঁ আৰু এইফালে মিহিকৈ অকণমান ডাব নাৰিকল কাটি লৈছোঁ। এতিয়া মই চাকনি এখনেৰে গুড়খিনি ভালকৈ পানীখিনি চাকি লৈছোঁ। কিবা কিবি থাকে গুড়ত, সেইবাবে এনেদৰে চাকি ল'লে ভাল। আৰু এইফালে মই ভাত খোৱা চাউলৰ পিঠাগুড়ি এবাটি লৈছোঁ আৰু চুজি এবাটি, সেই বাতিটোৰ জোখতে মই লৈছোঁ। আৰু আটাও ঠিক তেনেকৈ এবাটি লৈ লৈছোঁ। অকণমান নিমখ আৰু এয়া নাৰিকলখিনিও দি দিম লগতে। সকলোখিনি মই এতিয়া চামুচ এখনেৰে মিলাই লৈছোঁ, লৰাই লৈছোঁ চাৰিওফালে। এতিয়া ইয়াতে গুড়ৰ পানীখিনি দি এইখিনিও ভালকৈ সানিব লাগিব আমি। সনাটো ভাল হ'ব লাগে, তেতিয়া পিঠাটো ভালকৈ ফুলি উঠিব, কোমল হ'ব, খাবলৈ ভাল হ'ব। যিহেতু আমি বেকিং বা ছ'ডা একো ইয়াত ব্যৱহাৰ নকৰোঁ, সেইবাবে হাতেৰে ভালকৈ মই মিলাই লৈছোঁ আৰু এৰাতিৰ বাবে ফ্ৰিজত থৈ দিম। কালিলৈহে মই পিঠাটো বনাম। এতিয়া এইদৰে মই ঢাকি ফ্ৰিজত ৰাতিটোৰ বাবে থৈ দিছোঁ। এয়া ৰাতিপুৱা উলিয়াই আনিছোঁ পিঠা বনাবৰ বাবে। অকণমান ডাঠ হৈছে, সেইবাবে মই ইয়াতে গাখীৰ অকণমান দি আকৌ ভালকৈ চামুচখনেৰে লৰাই ল'ম। এইদৰে ভালকৈ লৰাইছোঁ। ইয়াতে তেল অলপ গৰম কৰিছোঁ কেৰাহীত। এতিয়া এই হেতাখনেৰে মই এটা এটাকৈ বনাম। এতিয়া অকণমান লৰাই দিছোঁ। এয়া দেখিছেনে? জুইৰ তাপটো আমি মন কৰিব লাগিব, যিহেতু গুড়েৰে বনাইছোঁ, সেইবাবে জুইৰ ষ্টিমটো আমি চকু দিব লাগিব। বৰ বেছিকৈ দিব নালাগে, জ্বলি যোৱাৰ চান্স থাকে। এইদৰে সুন্দৰকৈ ফুলি উঠিব। আপোনালোকে এনেদৰে বনাবচোন যদি বনোৱা নাই। খাবলৈও খুব ধুনীয়া কোমল হৈছিল। এইদৰে এটা এটাকৈ মই পিঠা বনাইছোঁ। দুটাকৈও দিব পাৰি, কিন্তু শ্বেপটো এনেদৰে গোল নহ'ব পাৰে, সেইবাবে মই এটা এটাকৈয়ে বনাইছোঁ। এয়া মোৰ হৈ গ'ল ৰেডি। বনাই খাব এনেদৰে।